মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ওয়েলকাম টু মাই ইউটিউব চেনেল বিপুলছ ডিজি ক্ৰিয়েশ্যনছ। আজি আমি 10ৰ পৰা 19 লৈকে যিমানবিলাক সংখ্যা আছে সেই সংখ্যাবোৰৰ মাজৰ পূৰণফল অতি সহজে একেটা ধাপতে উলিয়াবলৈ চেষ্টা কৰিম। গতিকে আশা কৰোঁ তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা। উদাহৰণস্বৰূপে দুটা সংখ্যা 17 আৰু 19 পূৰণ কৰা যাওক। সাধাৰণতে আমি ইহঁতক এনেদৰে পূৰণ কৰোঁ। প্ৰথমে 9 7 গুণ 63, 63 3 উকলিব 6। তাৰ পিছত 9 গুণ 9, 9 যোগ 6 15। দ্বিতীয় ধাপত 1 7 গুণ 7 আৰু 1 1 গুণ 1। তৃতীয় ধাপত যোগ কৰি পাওঁ 323 আৰু ইয়ে হৈছে 17 আৰু 19ৰ পূৰণফল। এতিয়া আমি এই পূৰণফলটো অৰ্থাৎ 323 সংখ্যাটো এটা ধাপতে উলিয়াবলৈ চেষ্টা কৰিম। প্ৰথমে 9 7 গুণ 63, 63 3 বহিব 6 উকলিব। তাৰ পিছত 9 আৰু 7 যোগ কৰিম। 9 7 16, 16 যোগ উকলা 6 22, 22ৰ 2 বহিব আৰু 2 উকলিব। এতিয়া 1 আৰু 1 পূৰণ কৰিম। 1 1 গুণ 1, 1 যোগ উকলা 2, 1 2 3। গতিকে তোমালোকে দেখিলানে কেনেদৰে আমি 17 আৰু 19ৰ পূৰণফল এটা ধাপতে উলিয়াবলৈ সক্ষম হ'লোঁ। মাত্ৰ এটা কথা তোমালোকে মনত ৰাখিবা, এই নিয়মটো 10ৰ পৰা 19লৈকে যিমানবিলাক সংখ্যা আছে সেই সংখ্যাবোৰৰ মাজৰ পূৰণফলৰ ক্ষেত্ৰতে প্ৰযোজ্য হ'ব। আমি ইয়াৰ পিছত আৰু বেলেগ বেলেগ সংখ্যাৰ পূৰণফল অতি সহজে উলিয়াব চেষ্টা কৰিম। পৰৱৰ্তী খণ্ডত আমি 20ৰ পৰা 29লৈকে যিমানবোৰ সংখ্যা আছে সিহঁতৰ মাজৰ পূৰণফল অতি সহজে এটা ধাপতে উলিয়াবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো চাই যদি তোমালোকে উপকৃত হৈছে বুলি ভাবা তেন্তে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ছ' মাছ ফৰ ৱাচিং।